তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব মই বেছিকৈ লৈছোঁ মেগী কোনে কোনে ভাল পায় জনাব কমেণ্টত আৰু মেগী ভাল পোৱা সকলে এটা লাইক কৰিব দেই ভিডিঅ'টো চাই চাওক মেগীখিনি কিমান ধুনীয়া বনাইছোঁ মেগী কেনে হৈছে মেগী একদম ধুনীয়া আছে তোমাক ৰেষ্টুৰেণ্টে খুলি দিয়া ভাল হ'ব নেকি সঁচাকে কিমান ভাল হৈছে এতিয়া খাই লওঁ फ्रेंड्स आमी मेगी सागी खालो मेगी खाई एने बेलकनीत बहि आसु बहुत बेसी जेहेतु गरम आरु घरत फोन करिलु घरत फोन करी आमार पूरा ऑनलाइन फंक्शन आरंभ हो गल भंटीहतेও এফালে গান গাই আছে আৰু এফালে প্ৰাচী আৰু ভিডিও গান গাই আছে এতিয়া আপোনালোকক শুনাম মইতো একেবাৰে গান গাব নাজানো ইহতে গাইছে আৰু আপোনালোকে শুনক আৰু আজিৰ ভিডিওটো এনেদৰে আৰম্ভ কৰিছো হেল্ল फ्रेंड्स वेलकम टू माय चैनल কি খবৰ সকলোৰে এয়া ফ্লাইট কেখন কি খবৰ সকলোৰে কেনে আছে সকলোৰে জনাব কমেন্ট সেকশনত তেতিয়া হলে फ्रेंड्स আজিৰ ভিডিওটোত আপোনালোকে অলপ বেলেগ দেখিব বেলেগ শুনিব अंताक्षरी खेले जानी बढ़िया बढ़िया आमार ऑनलाइन फंक्शन चली আছে एकदम एकदम यूट्यूबत वीडियो आহি যাব फ्रेंड्स আমার গানটো আমার ফাংশনখন ভাল পালে লাইক কৰি দিব বুলি কও আমার অনলাইন ফাংশন চলি আছে আমার অনলাইন ফাংশনখন আপোনাৰ লগৰ ভাল লাগিলে লাইক কৰি দিব এটা দাপন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে পেলাই দিবা চেনি 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 মাই তোমাৰ মোৰ বুকুত ললা ঠাই ভাল লাগে গানটো গাই দিয়া জানৈ তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব পুৱাই উঠি দুগালতে কোনে চুমাকিব তোমাক কোনে মৰম কৰিব কোনে আহি কাষৰতে চেনেহ চুমা যাচিব জানো জানো মোৰ জানো জানো बढ़िया बढ़िया तालिया लगे हेलो फ्रेंड्स আজি হল 28 এপ্ৰিল এই ভিডিওটোৰ নেক্সট ডে যোৱাকালি আৰু ভিডিও কৰা নহলে এতিয়া দুপৰীয়াৰ সময় এতিয়া ভাবিলো অলপ ভিডিও কৰি ল এয়া মই আহিছো মোৰ পাকঘৰলৈ দুপৰীয়াৰ ভাতহাজ বনাও বুলি মানুহজনে লৈ আহিছিলে লাল শাক সাফা কৰি লৈছো এতিয়া তাকে বলো বনাও আৰু এয়া সক মানুহজনে আহিলে মোক পাকঘৰলৈ সহায় কৰিব আৰু যেহেতু তেওঁৰ ডিউটি নাই এনেদৰে মাজে মাজে মোক সহায় কৰি দিয়ে তেওঁ এনে থাকি বৰ হৈ যায় সেইকাৰণে মোক ৰন্ধা বঢ়াতে মাজে মাজে সহায় কৰে আৰু তেওঁ খুব ধুনিয়া বনায় কিছুমান বস্তু সেইকাৰণে ময়ো মানা নকৰো যেহেতু ইমান ধুনিয়াকে বনায় আজি পিছে তেওঁ একো নবনায় কাৰণ আজি মাছ মাংস একো নাই মাছ মাংস থাকিলেহে বেছিকৈ বনায় আজি মোক আলু পিয়াজে কাটি দি আছে এনেদৰে কেতিয়াবা সৰু সুৰা দুই এটা কামতো সহায় কৰি দিয়ে আৰু মোৰো ভাল লাগে এয়া সক আলু পিয়াজ কাটি দিব আহিছিলে আৰু মোৰ লগত কথা পাতিও আছে কি কৰিব আৰু সময়বোৰ নাযায় সেইকাৰণে মোৰ লগত এনেকৈ কথা পাতে মোৰো ভাল লাগে মোৰো ধুনিয়াকে সময়বোৰ পাৰ হৈ যায় তেওঁ যেতিয়া ৰুমত থাকে
দুজনে আমি বহুত বেছিকৈ কথা পাতোঁ আৰু প্ৰাচীও মাজে মাজে আমাৰ কথাত আহি ভাগ লয় এতিয়া যেহেতু তাই অলপ ডাঙৰ হ'ল সেইকাৰণে আমি কিবা এটা কথা পাতিলে তাইও আহি মানে সমানে ভাগ ল'ব বিচাৰে আৰু আজি ৰাতিপুৱাই মানুহজনে গৈ চব্জি পাচলি যি নাছিলে যি লাগতিয়াল বস্তু আছিলে অলপ বেছিকৈ লৈ আহিছে কাৰণ অহাকালি 29 এপ্ৰিল অহাকালিৰ পৰা গোৱাত 4 দিনৰ কাৰণে লকডাউন দিছে পুনৰ আৰু পিছলৈ বা কিমান দিনলৈ লকডাউন দিয়ে একোটো ঠিক নাই মাজতে খুলে নে নুখুলে সেইকাৰণে লৈ আহিছে আৰু গোৱাত কৰোনা বহুত বেছিকৈ পজিটিভ ওলাইছে আৰু আমি থকা ঠাইখিনিতো বহুত বেছিকৈ ওলাইছে বহুত বেছি ভয়ো লাগিছে আৰু এয়া চাওক মই আপোনালোকক লাল ভাজি দেখুৱাইছোঁ লাল শাক আৰু এয়া মই ঠাৰি কেইডাল বেলেগকৈ কাটি লৈছোঁ আৰু আলু আৰু সেয়া ঠাৰি আৰু পাতকেইটা বেলেগকৈ থৈছোঁ পাতকেইটা কিন্তু কাটি লোৱা নাই আৰু মই সাইডতে ভাজি আছো তিতা কেৰেলাও ভাজি আজি খাম বুলি ভাবিছো আৰু এয়া মই পিয়াজ কাটি লৈছো এতিয়া মই লাল শাক কেনেকৈ ভাজো আপোনালোকক দেখুৱাম কেৰাহীখনত প্ৰথমতে তেল গৰম হ'বলৈ দিছো কেৰাহীখন প্ৰথমতে গৰম কৰি লৈছো তাৰ পিছত তেল গৰম হ'বলৈ দিছো আৰু এতিয়া মই তাত কিন্তু শাক নাভাজো প্ৰথমতে মই প্ৰাচীৰ কাৰণে অমলেট এখন বনাই থম কাৰণ তাই বয়েল কণী খাই বেয়া পায় সেইকাৰণে তাইৰ কাৰণে অমলেটে বনাম এয়া মই প্ৰাচীৰ কাৰণে অমলেট বনাইছো আৰু তাই পিয়াজ দিলেও বেয়া পায় সেইকাৰণে মই ডাইৰেক্ট মানে একো নিদিয়াকৈ তাইক অমলেটখন বনাই দিছো এয়া প্ৰাচীৰ অমলেট হৈ গ'ল মাজে মাজে মই কেৰেলা ভাজিখনো লৰাই আছো আৰু তাত যেহেতু অকণমান তেল দিছিলো সেইকাৰণে আৰু অলপ তেল দি লৈছো এতিয়া সেইখন কেৰাহীতে মই লাল শাকৰ ভাজিখন বনাম আৰু লাল শাক ভাজি আপোনালোকে খাই পাইছেনে জনাবচোন বহুত বেছি ভাল লাগে ময়ো আগতে খাই পোৱা নাছিলো গোৱাত যেতিয়া আহিছো গোৱাত অহাৰ পৰাই লাল শাক ভাজি খাইছো আৰু বহুত বেছি ধুনীয়া হয় খাবলৈ যিসকলে গোৱাত আছে তেওঁলোকে নিশ্চয় খাই পাইছে আৰু আপোনালোকে খাই ভাল পায় নে বেয়া পায় জনাব তেল গৰম হৈ গ'ল এতিয়া দি দিছো গৰম তেলত শুকান জলকীয়া এটা আৰু পাঁচফোৰণ কেইটামান আৰু পাঁচফোৰণ কেইটা মই এবাৰ লৰাই দিছো এতিয়া দি দিছো মই আলু কেইটুকুৰা কাটি ৰাখিছিলো মই 3টা মিডিয়াম সাইজৰ আলু আৰু পিয়াজ এটা ডাঙৰ সাইজৰ মই এই এনেদৰে এই লাল শাকৰ ভাজিখন বনালে পিয়াজ অলপ বেছিকৈ দি দিও আৰু এতিয়া এইখিনি দি লৈ এবাৰ লৰাই দিছো আৰু গেছটো হাই ফ্লেমতে ৰাখিছো আৰু এয়া চাওক মই আঞ্জা বনাই খাই আছিলো বিস্কুট এনেদৰে কিতাবা মোৰ মানে ভাত আঞ্জা বনাই থাকিলে কিবা খাও লাগে আৰু এনেকৈ খাই বনাই থাকো আৰু এয়া মই আলু কেইটুকুৰা অলপ লৰাই দিয়াৰ পিছত কাটি ৰখা শাকৰ ঠাৰি কেইডালো দি দিছো আৰু পাতকেইটা মই কিন্তু কাটি লোৱা নাই আপোনালোকক দেখুৱাম পাতকেইটা মই বেলেগকৈ চিঙি থৈছো এতিয়া আলু আৰু শাকৰ ঠাৰি কেইডাল ভালদৰে গেছটো হাই ফ্লেমত কৰিয়ে লৰাই ভাজি লৈছো অলপ আৰু সোৱাদ অনুসৰি নিমখ দি দিছো এয়া এনেদৰে যদি কেতিয়াও বনাই খোৱা নাই যিসকলে গোৱাত থাকে লাল শাক ভাজিটো পায়ে থাকে বনাই চাবচোন আৰু আপোনালোকে কেনেদৰে বনাই হেতু মোক কমেন্টত লিখি জনাব পাৰে আৰু ইয়াত দি দিছো জিৰা গুৰি অকণমান আৰু ধনিয়া গুৰি এতিয়া মই ভালদৰে এইখিনি লৰাই থাকিম লাল শাকৰ ঠাৰি কেইডাল আৰু আলু আধা সিজালৈকে আৰু এয়া দি দিছো প্ৰয়োজন অনুসৰি হালধি গুৰি দি দিয়াৰ পিছত এয়া পুনৰ লৰাই দিছো আৰু হালধি দিয়াৰ পিছত ভালদৰে অলপ লৰাই লৈ এতিয়া দি দিম মই লাল শাকৰ এয়া পাতকেইটা আৰু পাতকেইটা মই কাটি নলওঁ এনেদৰে দিওঁ এনেদৰে দিয়াৰ পিছত যেতিয়া সিজি লেৰেলি যাব দীঘল হৈ থাকে অলপ আৰু এনেকৈ মোৰ এই লাল শাকৰ ভাজিখন খাই ভাল লাগে সেইকাৰণে মই এনেদৰে বনাও আৰু আপোনালোকৰ লগত ভাবিলো আজি ৰেচিপিটো শ্বেয়াৰ কৰো আৰু পাতকেইটা দি দিওতে মই এটা মিডিয়াম সাইজৰ বিলাহী সৰুকৈ কাটি লৈ দি দিছিলো কিন্তু ভিডিঅ' কৰাহে নহল আপোনালোকেও দি ল'ব যদি এনেদৰে বনাই কেতিয়াবা আৰু এতিয়া মই ভালদৰে 1 মিনিট সময় লৰাই লৈছো আৰু ঢাকনি দি এতিয়া প্ৰায় 5-6 মিনিট এনেদৰে ঢাকি ভাজি লম আৰু মাজে 2-1 মিনিটৰ মূৰে ঢাকনিখন গুচাই ভাজিখন ভালদৰে লৰাই দিছিলো পুনৰ ঢাকনি দি দিছিলো আৰু এয়া চাওক প্ৰায় মোৰ 5-6 মিনিটৰ পিছত ভাজিখন ধুনীয়াকৈ হৈ গ'ল আলু আৰু শাকৰ যিকেইডাল ঠাৰি আছিলে ভালদৰে সিজি গ'ল আৰু পাতকেইটা সিজিবলৈতো বেছি সময় নালাগে আৰু এই শাকবিধ বনালে মই পাতকেইটা কাটি নলওঁ এনেকে বনাও আৰু এনেকে বনালে পাতকেইটা সিজি যোৱাৰ পিছত অলপ যেতিয়া দীঘল হৈ থাকে মোৰ ভাল লাগে আৰু এয়া চাওক মোৰ লাল শাকৰ ভাজি ৰেডি হৈ গ'ল আৰু আজি দুপৰীয়াৰ সাজত আছে কণী তিতা কেৰেলা ভাজি আৰু লাল শাক কেতিয়াবা এনেকে শুকানকৈ খাইও ভাল লাগে আৰু সেয়ে আজি এনেকৈ বনালো
ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো চোৱাৰ পিছত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এতিয়াও মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই লাভ ইউ অল